নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেমৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি আমি লৈ আহিছোঁ ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ছ'চিয়েল ছায়েন্স। তাৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু ইয়াৰো ভিডিঅ' সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে, সলিউশ্যন দিয়া হৈছে। ইয়াত তোমালোকে গৈ চাই ল'বা, তাত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। চ' প্ৰথম কুৱেশ্যনত আছিলে পুষ্যবৰ্মন বিখ্যাত গুপ্ত সম্ৰাটৰ সমসাময়িক কোন আছিল? সেইবিলাক দিয়া আছে। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল? কৃষি। আৰু সমুদ্ৰগুপ্ত চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক। শংকৰাচাৰ্য আছিল অদ্বৈতবাদৰ বিশ্বাসী। সেইবিলাক চাই ল'বা তোমালোকে। শুদ্ধ উত্তৰটো চোৱা। আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ বনোৱালৈকে সকলো সমান নহয় নে নহয় সেইটো চাবা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নে নোৱাৰে? মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক? পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে কোচসকলে? সেইবিলাক ভিডিঅ' অলৰেডি সলিউশ্যন দি দিয়া হৈছে, তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাই লোৱা। CUকি গ্ৰন্থখন কোনে ৰচনা কৰিছিল? দিব্য প্ৰবন্ধম কি? ভাস্কো দা গামা ক'ৰ নাগৰিক আছিল? LPGৰ সম্পূৰ্ণ ৰূপটো লিখা। ভূপৃষ্ঠত কিমান শতাংশ পানী আছে? চুনামি কি? সেইবিলাক চাই ল'বা। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? বাণিজ্যবাদ বুলিলে কি বুজা? প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণ লিখা। সেইবিলাক গৈ চাই ল'বা, দিয়া আছে। বৃত্তিমূলক শিক্ষা বুলিলে কি বুজা? মানৱ সম্পদ উন্নয়নৰ দুটা নিৰ্দেশকৰ নাম লিখা। মৌলিক অধিকাৰ বুলিলে কি বুজা? চৰকাৰৰ প্ৰধান অংগবোৰ কি কি? তাৰপিছত লিখিত সংবিধান আৰু অলিখিত সংবিধানৰ পাৰ্থক্য। গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। ক অংশৰ লগত খ অংশ, সেইবিলাক চাই ল'বা। সেইটো ঠিকে মিলোৱা আছে। এইটো ইয়াত হ'ব, ইয়াত ইয়াত ইয়াত। তাৰপিছত জনসংখ্যা বিস্ফোৰণ মানে কি? সেইবিলাক সম্পূৰ্ণ দিয়া হৈছে। তোমালোকে ভিডিঅ'বোৰ চাই লোৱা। চ' সকলোকে ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি